নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুতে সুধি আছিলে আগন্তুক যিটো HSLC আৰু HS পৰীক্ষা আহি আছে এইটো এইবাৰো বাতিল হ'ব নেকি। তোমালোকে মনলৈ এইটো মুঠেও নানিবা যে যোৱা বছৰৰ দৰে এইবাৰো মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল হ'ব। অমিক্ৰণ আহিছে কৰোণা তৃতীয় ঢৌ। কিন্তু তোমালোকে জানিছাই চাগে 15 বছৰৰ পৰা 18 বছৰ বয়সলৈকে অমিক্ৰণ অহাৰ বাবে সকলোকে পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ কৰোণা ভেকচিন দি থকা হৈছে। গতিকে এইবাৰ পৰীক্ষা কেঞ্চেল হোৱাৰ কোনো চান্স নাই। আৰু বহুতে সুধিছিলে ৰুটিন কেতিয়া প্ৰকাশ পাব। এই ৰুটিনটো যিহেতু পৰীক্ষা মাৰ্চৰ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে ৰুটিনটো তোমালোকে ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পৰা 20 তাৰিখমানৰ ভিতৰতে পাই যাবা। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এতিয়া যিহেতু 600 এবভত গৈছে অমিক্ৰণটো, গতিকে লকডাউন দিয়াৰ সম্ভাৱনা নাই। কিন্তু তোমালোকে পঢ়াটো কৰি থাকিবা আৰু অলপ বেলেগ ধৰণে পঢ়িব লাগিব পাৰে। যিহেতু যদি পৰিস্থিতি ভাললৈ নাহে তেতিয়াহ'লে পৰীক্ষাটো অনলাইন মোডতো হৈ যাব পাৰে। গতিকে অনলাইন মোডত যেতিয়া পৰীক্ষাটো হ'ব তোমালোকে এইটো অফলাইনত যিটো প্ৰশ্ন আহে অনলাইনৰ এক্সামতো ঠিক একে আহিব। অবজেক্টিভ প্ৰায় এইবাৰ আহিব বুলি তোমালোকে নাভাবিবা। গতিকে তোমালোকে অলপ বেছিকৈ কষ্ট কৰিব লাগিব। যিহেতু অফলাইনত যিটো ফিজিকেলি তোমালোকে এক্সাম দিব যোৱা তেতিয়া অট'মেটিক তোমালোকে সেই কুৱেশ্যনসমূহৰ এনচাৰসমূহ দিয়া। কিন্তু অনলাইনত যেতিয়া তোমালোকে এক্সাম দিবা তেতিয়া তোমালোকৰ মনলৈ বিভিন্ন প্ৰশ্ন আহিব আৰু তোমালোকে পৰা প্ৰশ্নসমূহতো খোকোজা আহি যাব। গতিকে তোমালোকে অলপ বেলেগ ধৰণে পঢ়িব চেষ্টা কৰা। যদি পৰিস্থিতি ভাললৈ নাহে তেতিয়া অনলাইন মোডত এক্সাম হ'লেও তোমালোকৰ যাতে কোনো ক্ষতি নহয়। সকলোৱে বেলেগ ধৰণে বাৰু কিছুমানে এক্সাম বাতিল হ'লে ভাল পায় আৰু কিছুমানে এক্সাম হ'লে ভাল পায়। এইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই তাৰ ওপৰত কোনো কমেণ্ট নিদিওঁ। এইটোৱে কৈছোঁ তোমালোকে পঢ়ি থাকা। এক্সাম এইবাৰ কেঞ্চেল হোৱাৰ কোনো চান্স নাই। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। এক্সাম বাবে কিবা যদি মই নিউজ বা আপডেট পাওঁ তোমালোকক জনাই থাকিম। ধন্যবাদ।